কাম শিকাবলৈ আনিছোঁ তোমাক অফিচত শিকিব নাই ৰাতিপুৱা সোনকালে শুই উঠি নিজৰ কামবিলাক কৰি আজৰি হৈ মেলি এতিয়া মই যাব ওলাইছোঁ অফিচলৈ। মোৰ ৰুমৰ পৰা অফিচলৈকে ডিষ্টেঞ্চটো হৈছে প্ৰায় 200 বা 300 মিটাৰ আৰু সেইখন যাওঁতে মোৰ বেছি সময় নালাগে আৰু অফিচ গৈ মেলি নিজৰ কামবিলাক কৰিবলৈ এতিয়া ষ্টাৰ্ট কৰিছোঁ। যেতিয়াই মই নিজৰ কামবিলাক কৰিছিলোঁ সেই সময়তে এটা পাৰ্চেল আহিলে আৰু এই পাৰ্চেলটো আছিলে SK হ'ব আৰু আজি আহিল আৰু সেইটো লৈ মেলি এতিয়া মই গৈ আছোঁ SK ওচৰত আৰু ইয়াত কি বস্তু আছে সেইটো ময়ো নাজানো, সেইটো এতিয়া মই দেখাম এই ভিডিঅ'ত। বক্সটো খুলিতে প্ৰায় 2 মিনিট লাগিলে আৰু সেইটো খুলি মেলি দেখিলোঁ যে এটা পাৰফিউম অৰ্ডাৰ দিছিলে SK। তাৰপিছত মই গ'লোঁ অফিচলৈ। কাম শিকাবলৈ আনিছোঁ তোমাক অফিচত শিকিব নাই অফিচলৈ আহোঁতে মই লগত আখতুলক লৈ আনিছিলোঁ আৰু মই ইয়াক কৈছিলোঁ যে আজি মই কিবা কাম শিকাম। অফিচত পৰি থকা যেতিয়া ডকুমেণ্টবিলাক দেখিলে আখতুলে কৈছে মই অফিচৰ কাম নকৰোঁ, মই নিজৰ ফেক্টৰী কামতে ঠিক আছোঁ, মই তাতে কৰিম। একেডোখৰ জেগাত বহি বহি ইমান দেৰিলৈকে কাম কৰি থাকিব নোৱাৰে, আমনি লাগে। তাৰপাছত 5 মিনিটৰ পিছতে গুচি গ'ল। অফিচ এতিয়া পূৰা খালী। আজিলৈ ইমানেই গাইজ, বাই।